What's up guys, this is Queen. Welcome back to my another vlog. So guys, এটা বিছে 7:30 আৰু মই উঠিলো আৰু এতিয়া ব্ৰাশ কৰিম বলো। So guys, এটো এক্টিভ সল্ট কোলগেট এটো কোলগেট দি ফাৰ্স্ট টাইম ব্ৰাশ কৰিম তো হৈছে নিচে ব্লগ ব্ৰাশ কৰো আৰু কালাৰটো এটো আৰু এতিয়া মই বাসন ধুম তো লৈ যাও ধুই আনো আৰু মই খিচিৰি বনাইছো হৈ গৈছে প্ৰায় বহুত দিনৰ মূৰত খিচিৰি খাম মজা লাগিব জানো কেনেকুৱা হয় ফাৰ্স্ট টাইম বনাইছো মই সো গাইস আমাৰ খিচিৰি হৈ গল আৰু মই খাম এতিয়া গৰম হৈ আছে খাই লও Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. কি বুলি কয় এটো পদুমৰ চকা অৰিজিনাল নাম নাজানা কিমান লৈছে 10 টাকা মুঠি এক মুঠি 10 টাকা এত যিমানখিনি আছে মুঠিখিনি 10 টাকা ফার্স্ট টাইম দেখিছো I've been flying from town to town, from London to Taiwan. I've been all around. So guys, আজি নেক্সট ডে কেতিয়াবাই উঠিলো এতিয়া 12টা বাজি চাগে আৰু আজি বনাইছিলো আলু পিটিকা আৰু দালি ভাত চাত খালো আৰু বস অলপ ওলাই গৈছে আমাৰ স্কুটিখন আজি হেৰি হৈ গৈছে অলপ বেয়া হৈছে তো দেখা স্কুটিখন ঠিক কৰিব গৈছে তো এতিয়া কিছুমান কাম আছে সেইখিনি কৰিম মই কিবা লিখি আছিলো এইটো জপাই থওঁ ঘৰ চাফা কৰিব লাগিব একদম লেতেৰা হৈ আছে আৰু কালি জানিছো কি আৰু খাব লাগিব এতিয়া আমাদের রুম সুম সাফা করে লোক একদম লেটার হয়ে গেছে রুম সুম তো সাফা করে লোক পাছত লোক পাই আছো সো চাওক কিমান লেটাৰ হৈ আছে ৰুম চুম ৰাতি পানী এইবিলাক পেলাব লাগিব চব লেটাৰ কৰি থৈ দিছোঁ একো হেৰি কৰা নাই এতিয়া কৰিব লাগিব নহ'লে তো মই এইবিলাক কৰোঁ ৰ'ব দেখাইছোঁ We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. আৰু কেইটামান কাপোৰ ধুম এতিয়া ভিজাই থম মানে এটা চেণ্টু গেঞ্জি তামাম লেটাৰ হৈছে চাওক আৰু এটা ট্ৰেক পেণ্ট বছৰ হয় চ' আৰু মোৰ এইটো স্কাৰ্ফটো ধুই দিওঁ কোলা হৈছে আৰু বেলেগ একো নাই এই তিনিটাই চ' ভিজাই থৈ দিওঁ আগতে আৰু কোলা হৈছে তামাম সেইটো কাৰণে ভিজাই থ'ব লাগিব অকণমান We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. ভিজাই থৈ দিছোঁ গা ধোৱাৰ আগত ধুই দিম অলপ দেৰিকৈ মানে তেতিয়াহে ভালকৈ চাফা হ'ব নহ'লে নহয়
বেছি কোলা হৈ গৈছে চ' গাইজ মই শুই আছোঁ এতিয়া বছে বজাৰ কৰিব গৈছে কিবা চব্জি আনিব চিকেন আনে কি নাজানো আনিলে বনোৱা সিজোৱা কৰিব লাগিব এতিয়া মই অকণমান আৰাম চাৰাম কৰোঁ শুই থাকোঁ আহিলে ভাত তৰকাৰী বনাব লাগিব তো দেখাম পাছত দেই চ' গাইজ মই এতিয়া নহৰু গুচাই আছোঁ मैं प्याज और आधा साधा काटी आसो I've been flying from town to town, from London to Taiwan. बोथी दी काटी आसो I've been all around the globe trying to protect your soul. Walking alone, the streets are empty. আৰু এইফালে চিকেন The only thing I can see is my own silhouette. I'm getting stronger. মাংসৰ লগত মানে লগতে ঠেং লৈ আহিছিলোঁ ঠেং খাই মানে ভাল লাগে আগতে খোৱা নাছিলোঁ মোৰ লগৰ এটা আছিলে যে কি মানে এই মোক এদিন মাতিনি ঠেং খুৱাইছিল মই মানে আগতে খাবই নোৱাৰিছিলোঁ তেনেকুৱা কিবা ভাল লাগে গম নাপাওঁ কিন্তু ভাল লাগে আলু দি বনাম এইটো আলু আৰু নহৰু পিঁয়াজ লাইনটো গুচি গ'ল আৰু এয়া কাঁহীটো হেৰি কৰি আছে নাই ৰিচোৰ্চেছ নাই টাউনত আমি ৰুমত থাকোঁ বিচনাটোৱে নাই আৰু কি ৰিচোৰ্চেছ থাকিব তথাপিতো ফিলটো যে পাইছোঁ সেইটোৱে বেছি ন আৰু কৰি লওঁ পাছত লগ পাইছোঁ আৰু এয়া ভাত হৈ আছে আৰু তৰকাৰী বনাব মেৰিনেট কৰি থৈ দিছিলে এতিয়া বনাব Step by step, the clock is ticking, but there's no time for regrets. I've been flying from town to town, from আৰু আমাৰ বনোৱা সিজোৱা হৈ গ'ল আৰু আমি এতিয়া ভাত খাই আছোঁ এয়া বচা খাই আছে আৰু ইয়াত মই খাই আছোঁ London to Taiwan. I've been all around the globe. গুড নাইট